নমস্কাৰ উই দ্য পিপল ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ মুদ্ৰা লোন কেনেকৈ পাব পাৰি মুদ্ৰা লোন পাবলৈ কি কি যোগ্যতাৰ প্ৰয়োজন কোনে কিমান টকা লোন ল'ব পাৰে মুদ্ৰা লোনত সাবসিডি পোৱা যায় নে নাই এই সকলো প্ৰশ্নৰ উত্তৰ পোৱাকৈ আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা কৰিছোঁ আপুনি ভাল পাব মুদ্ৰা লোন কাৰ কাৰণে 2015 চনৰ 8 এপ্ৰিল তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে মুদ্ৰা মাইক্ৰো ইউনিটছ ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেন্সি লিমিটেড নামৰ এটা নতুন অৰ্থনৈতিক অনুষ্ঠানৰ শুভাৰম্ভণি কৰে উদ্দেশ্য আছিল মেনুফেকচাৰিং ট্ৰেডিং আৰু সাৰ্ভিস সেক্টৰৰ লগত জড়িত সৰু সৰু মাইক্ৰো এণ্টাৰপ্ৰাইজবিলাকক লোন দিয়াত বেংকক সহায় কৰা NSSৰ সমীক্ষা অনুসৰি আমাৰ দেশত 5.77 কোটি এনে ধৰণৰ সৰু সৰু মাইক্ৰো এণ্টাৰপ্ৰাইজ আছে আৰু ইয়াৰে বেছিভাগেই ফৰ্মেল বেংকিঙৰ আওতাৰ বাহিৰত ফলস্বৰূপে তেওঁলোক টকাৰ অভাৱত ব্যৱসায়ত আগবাঢ়িব নোৱাৰে অথবা অধিক সুদৰ হাৰত আনৰ পৰা টকা ধাৰলৈ ল'ব লগাত পৰে এই সমস্যাৰ সমাধান কৰাৰ উদ্দেশ্যেৰে এই একেদিনাই মাননীয় প্ৰধানমন্ত্ৰীয়ে PMMY প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা নামৰ এটা লোন স্কিমৰ ঘোষণা কৰে যাক আমি মুদ্ৰা লোন বুলি কওঁ উদ্দেশ্য টু ফাণ্ড দ্য আনফাণ্ডেড মুদ্ৰা লোনৰ অধীনত আপুনি কিমান টকা ঋণ ল'ব পাৰে লোনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি মুদ্ৰা লোনক তিনিটা ভাগত বিভক্ত কৰা হৈছে যদি আপোনাৰ টকাৰ প্ৰয়োজন 50,000ৰ ভিতৰত তেনেহলে আপুনি শিশু স্কিমৰ অধীনত আবেদন কৰিব পাৰে যদি আপোনাৰ টকাৰ প্ৰয়োজন 50,000তকৈ অধিক কিন্তু 5 লাখৰ ভিতৰত আপুনি কিশোৰ স্কিমত আবেদন কৰিব পাৰে আৰু যদি আপোনাৰ টকাৰ প্ৰয়োজন 5 লাখতকৈ অধিক তেনেহলে আপুনি তৰুণ স্কিমত আবেদন কৰিব পাৰে মনত ৰাখিব মুদ্ৰা লোনত অধিকতম 10 লাখ টকালৈ আবেদন কৰিব পাৰি কি কামৰ কাৰণে মুদ্ৰা লোন দিয়া হয় মেনুফেকচাৰিং ট্ৰেডিং আৰু সাৰ্ভিস সেক্টৰত জড়িত সকলো কামৰ কাৰণে মুদ্ৰা লোন আবেদন কৰিব পাৰি ইয়াৰ উপৰিও এলাইড টু এগ্ৰিকালচাৰ অৰ্থাৎ খেতিৰ লগত জড়িত কিছুমান কামৰ কাৰণেও মুদ্ৰা লোন আবেদন কৰিব পাৰি যেনে মৎস্য পালন মৌ পালন হাঁহ কুকুৰা পালন পশুপালন দুগ্ধ উৎপাদন এগ্ৰি ক্লিনিক্স এণ্ড এগ্ৰি বিজনেছ চেণ্টাৰ্ছ ফুড এণ্ড এগ্ৰো প্ৰচেছিং ইত্যাদি কিন্তু ক্ৰপ লোনৰ কাৰণে মুদ্ৰা লোন আবেদন কৰিব নোৱাৰি অৰ্থাৎ আপুনি যদি ধান খেতি কৰিব বিচাৰিছে অথবা আলু খেতি কৰিব বিচাৰিছে তেনেহলে ইয়াৰ কাৰণে মুদ্ৰা লোন আবেদন কৰিব নোৱাৰি ঠিক তেনেদৰে খেতিৰ কাৰণে ল্যান্ড ডেভেলপমেন্টৰ কাৰণেও মুদ্ৰা লোন আবেদন কৰিব নোৱাৰি নো কোলাটেৰেল এণ্ড থাৰ্ড পাৰ্টি গ্যাৰান্টি মুদ্ৰা লোনৰ কাৰণে আপুনি কোনো ধৰণৰ কোলাটেৰেল যেনে মাটি বাৰী লাইফ ইন্সুৰেন্স ফিক্সড ডিপোজিট ইত্যাদি মৰ্টগেজ বা এছাইনমেণ্ট কৰিব নালাগে তৃতীয় কোনো চাকৰি কৰা বা বিজনেছ কৰা ব্যক্তিয়ে আপোনাৰ হৈ গ্যাৰান্টি দিয়াৰ কোনো প্ৰয়োজন নাই চৰকাৰে ইতিমধ্যে ইয়াৰ ব্যৱস্থা কৰি থৈছে এই লোন মুদ্ৰা গ্যাৰান্টি কভাৰৰ অধীনত চৰকাৰৰ CGFMU ক্ৰেডিট গ্যাৰান্টি ফাণ্ড ফৰ মাইক্ৰো ইউনিটছ নামৰ এটা সংস্থা আছে আপুনি লোৱা লোনটো বেয়া হলে বেংকে এই সংস্থাৰ পৰা টকা ঘূৰাই পাবলৈ সক্ষম হ'ব বেংকে আপোনাক কিমান দিনৰ ভিতৰত লোন দিবলৈ বাধ্য আপুনি লোনৰ কাৰণে যোগ্য বুলি বিবেচিত হলে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বেংকে লোন দিয়াটো বাধ্যতামূলক যদি লোনৰ পৰিমাণ 5 লাখ টকাৰ ভিতৰত হয় তেনেহলে 2 সপ্তাহৰ ভিতৰত আৰু লোনৰ পৰিমাণ 5 লাখ টকাতকৈ অধিক হলে 3 সপ্তাহৰ ভিতৰত লোন দিয়াটো বাধ্যতামূলক মুদ্ৰা লোন সম্পৰ্কে যদি আপোনাৰ কোনো কমপ্লেইন থাকে তেনেহলে বেংকে আপোনাৰ কমপ্লেইনৰ উত্তৰ 1 সপ্তাহৰ ভিতৰত দিবলৈ বাধ্য মুদ্ৰা লোন আবেদন কৰিবলৈ কি ডকুমেণ্টৰ প্ৰয়োজন আপোনাৰ আইডি প্ৰুফ আৰু এড্ৰেছ প্ৰুফ লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে আবেদন পত্ৰৰ লগত জমা দিবলৈ নাপাহৰিব ট্ৰেড লাইসেন্স CST সাৰ্টিফিকেট ড্ৰাগ লাইসেন্স ইত্যাদিৰ
যেটো প্ৰযোজ্য সেইটো জমা কৰিব লাগিব আপোনাৰ একাউণ্টৰ 6 মাহৰ ষ্টেটমেণ্ট জমা দিব লাগিব যদি আপোনাৰ অলৰেডি বিজনেছ চলি আছে তেনেহলে লাষ্ট 2 ইয়াৰ্ছৰ বেলেন্স शीट আৰু ইনকাম টেক্স ৰিটাৰ্ণ লাগিব অৱশ্যে 2 লাখ টকাতকৈ তলৰ লোনৰ কাৰণে ই বাধ্যতামূলক নহয় যদি আপুনি নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে তেনেহলে প্ৰজেক্ট ৰিপৰ্ট দিব লাগিব আপুনি যদি ওয়াৰ্কিং ক্যাপিটালৰ কাৰণে লোন আবেদন কৰিব বিচাৰিছে তেনেহলে 1 বছৰৰ প্ৰজেক্টেড বেলেন্স शीट জমা কৰিব লাগিব যদি টাৰ্ম লোনৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেনেহলে যিমান বছৰৰ কাৰণে লোন ল'ব সিমান বছৰৰ প্ৰজেক্টেড বেলেন্স शीट জমা দিব লাগিব অৱশ্যে 2 লাখ টকাতকৈ তলৰ লোনৰ কাৰণে ই বাধ্যতামূলক নহয় ওয়াৰ্কিং ক্যাপিটাল আৰু টাৰ্ম লোন কাক কয় যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাওক এপ্লিকেশন সাবমিট কৰাৰ তাৰিখলৈকে আপোনাৰ চলিত বৰ্ষৰ টোটাল সেলস কিমান হল তাৰ এটা ষ্টেটমেণ্ট দিবলৈ নাপাহৰিব পাৰ্টনাৰশ্বিপ ফাৰ্ম হলে পাৰ্টনাৰশ্বিপ ডিড আৰু কোম্পানী হলে মেমোৰেন্ডাম এণ্ড আৰ্টিকল অফ এছ'চিয়েশ্যন জমা দিব লাগিব এছেট এণ্ড লাইবিলিটি ষ্টেটমেণ্ট দিবলৈ নাপাহৰিব আৰু লগতে লাগিব আপোনাৰ ফটো এপ্লিকেন্ট শুড নট বি ডিফল্টাৰ ইন এনি বেংক আপুনি যদি কোনো বেংকত ইতিমধ্যে লোন লৈ ঘূৰাই দিয়া নাই তেনেহলে আপুনি মুদ্ৰা লোন এপ্লাই কৰি লাভ নাই মনত ৰাখিব মুদ্ৰা লোনত কোনো সাবসিডিৰ ব্যৱস্থা নাই মুদ্ৰা লোন কি কাৰণত ৰিজেক্ট হ'ব পাৰে জানিবলৈ আমাৰ পৰৱৰ্তী ভিডিঅ'লৈ চাবলৈ নাপাহৰিব আৰু পৰৱৰ্তী ভিডিঅ' চাবলৈ আমাৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ